মৰিগাঁও জিলাৰ আমি কেইজনমান সংবাদকৰ্মী DY 365 মই আৰু NK TV আমাৰ বিকাশ ডেকা আৰু লগতে আমাৰ এখন পেপাৰৰ সংবাদকৰ্মী আৰু লগতে মোৰ কেমেৰা পাৰ্সন আবু আৰু আন এগৰাকী এটা সংবাদ গোষ্ঠীৰ মকিবুৰ বুলি এজন লোক আমি লাহৰীঘাট সমষ্টি অন্তৰ্গত কলমবাৰী গাঁও পঞ্চায়তৰ পৰা বাতৰি সংগ্ৰহ কৰি আহি আছিলো আৰু আহি থকা অৱস্থাত তৰাজান বুলি এটুকুৰা ঠাইত আমাৰ সন্মুখতে দুখন বাহন ৰখিছিল আৰু সেইকেইজন আছিল নিৰ্বাচনত কেণ্ডিডেট আছিল আৰু সেই নিৰ্বাচনৰ কেণ্ডিডেট কেইজনক দেখি আমি গাড়ীখন আমাৰ গাড়ীখনো ৰৈ গৈছিল আৰু তেওঁলোকৰ গাড়ীখনো ৰৈ গৈছিল আৰু সন্মুখত এটা হুলস্থুলীয়া পৰিৱেশ হৈছিল আৰু যিহেতু নিৰ্বাচন গতিকে আমি নিৰ্বাচন কেন্দ্ৰিক কোনো সংঘাত হৈছে বুলি আমি লগতে আমাৰ কেমেৰা লোৱা আটাইকেইজন নামি গ'ল মকিবুৰ আৰু আমাৰ আবু নামি গ'ল লগতে আমাৰ মনোৱাৰ হুছেইন তেখেত এখন পেপাৰত কৰে তেখেত নামি গ'ল নামি যোৱাৰ লগতে তাত বাতৰি সংগ্ৰহৰ বাবে কেমেৰা লগাইছিলে মোবাইল কেইটা লগাই পেলাই ভিডিঅ' ফুটেজ লৈ আছিল আৰু তেনে সময়তে কেইজনমান দুৰ্বৃত্ত অতি বেয়া মনোবৃত্তিৰ লোকে আৰু লগত দুগৰাকীমান মহিলাও আছে তেওঁলোকে আহি আমাক আক্ৰমণ কৰিছিলে আৰু আমাৰ বিশেষকৈ আমাৰ যি DY 365 কেমেৰা আমাৰ আবুৰ মোবাইলটো ভাঙি দিছিলে আন এটা মোবাইল আছিল দুটাকৈ মোবাইল আছিল এটা মোবাইল তেওঁলোকে কোট লৈ গৈছে আমি বিচাৰি পোৱা নাই আৰু মকিবুৰ ৰহমানৰ ডিঙিত এডাল চেইন আছিল তেখেতৰ সেই চেইনডালক লৈ গুচি গৈছিলে সোণৰ চেইন আছিলে আৰু তেওঁৰ যি চুলা তুলা ফালি দিছিল আৰু লগতে আমি দেখিছিলো যে দূৰৰ পৰা একাংশই লুৰ কোনো অস্ত্ৰ লৈ আহিবৰ কাৰণে চেষ্টা চলাইছে আৰু তেনেকুৱা অৱস্থাত অৱশ্যে তাত দুইজনমান ভদ্ৰ মানুহ আছিল তেওঁলোকে আহি আমাক সহযোগ কৰিলে কাজিয়াখন কিছু খাম কাটিলে যদিও যথেষ্ট তেওঁলোকে আমাক আক্ৰমণ কৰিবৰ কাৰণে উদ্যত হৈ আছিল আৰু তেনে সময়তে আমি আৰক্ষীক জনালো লগে লগে জালুগুটি আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তপন তালুকদাৰ তাত উপস্থিত হোৱাৰ লগে লগে আসামীখিনি যি আমাৰ হাতত ভিডিঅ' ফুটেজ আছিল সেই ফুটেজখিনিৰ ভিত্তিত আমি তেওঁলোকে আক্ৰমণ কৰা সমগ্ৰ সকলোৰে নাম নাজানো যিকেইজন জানো তেনেকে আমি এখন এজাহাৰ দাখিল কৰিছো তেওঁলোকক ইতিমধ্যে বিচাৰিছে কিন্তু পোৱা নাই কথা